নহব আৰু দেই পুষ্পাৰাণী, নহব নহব, এনেকে নোৱাৰিছো আৰু দেই। সঁচাকে আকৌ এই গাহৰি বিচৰা কামটো কিন্তু বহুত কষ্টৰ কাম দেই পুষ্পাৰাণী, বহুত কষ্টৰ কাম, বহুত টান বিজনেছে বাছি ললি তই। সঁচাকে বৰ কষ্টৰ কাম দেই। ইমান ডাঙৰ গাঁওখনৰ প্ৰায় ভাগ সুধিলো, তথাপিও নাই, ক'তো এজনীও নেপালো। এনেই কষ্ট। যি কি নহওক অকনমান কঁকালটোকে পোনাই লওঁ। এনেকে হলে কি হব হা? এনেকে হলে কি হব? এনেকে হলে দেখোন মোৰ সপোনটো সপোন হৈয়ে ৰব। অকল তোমাৰহে সপোন নে পুষ্পাৰাণী? অকল তোমাৰহে সপোন নে? আমাৰ সপোন নহয় নে? আমি যেতিয়াৰ পৰা পাৰ্টনাৰশ্বিপত কাম কৰিম বুলি ক'লো, তেতিয়াৰ পৰা কিমান ডাঙৰ ডাঙৰ সপোন ৰচিলো। বোলো বিজনেছমেন হলো যেতিয়া কিবা এটা ল'ম, গাড়ী ল'ম, ঘৰ বনাম, আয়ো আৰু কিমান যে কি সপোন দেখিছিলো, শেষ, চব শেষ। তহঁতিও যদি সপোন বনাই ললি, তেনেহলে পূৰ কৰিবই লাগিব, আৰু বিচাৰিব লাগিব। আৰু আছে নহয় বিচাৰিবলে। কি আৰু? পুষ্পাৰাণী, পুষ্পাৰাণী এতিয়া যিমানবোৰ কষ্ট পালো সেইবোৰ কি কষ্ট নহয় নেকি? আৰু কষ্ট দিবা তাৰমানে? নালাগে নালাগে, আমি এনেকৈয়ে ঠিক আছো। গ'লো, ইমান সোনকালে হাৰ মানি গলে নহব নহয়। হাৰ নেমানি কি কৰিম পুষ্পাৰাণী? হাৰ নেমানি কি কৰিম? হাৰটোতো মানিবই লাগিব না। জিকিব নোৱাৰিলো যেতিয়া হাৰ মানিবই লাগিব। আমি কিবা বেলেগৰ লগত কম্পিটিশন নাই কৰা নহয় বেলেগক জিকিবলে। আমি নিজৰ লগত কম্পিটিশন কৰিছো, গতিকে আমি নিজকে জিকিব লাগিব। হাৰ মানিলে নহব। ঐ ৰখি, কিবা এটা ক, এইজনী কিবা এটা বুজা। নাই মানা চানা। মোক একো নুসুধিবি বাবলু, মোক একো নুসুধিবি। মই ইয়াত নাই বুলিয়ে ভাবি ল, মই টোপনি যাওঁ। ডালো মানে অলপ অভাৰ এক্টিং। গ'লো, তুমিয়ে কিবা এটা কোৱা। বাবলু, মুখখন বাৰে বাৰে মেলি কিবা এটা যে কৈ থাকো, ইমান এনাৰ্জি নাই আৰু মোৰ গাত। নটংকি বাজি চালা। পুষ্পাৰাণী, তুমিয়ে কোৱা আজি কব লাগে। মইতো মুঠতে এটা কথাই কম, আমি এনেকে হাৰ মানিলে নহব। আমি যেতিয়ালৈকে জিকি নাযাওঁ তেতিয়ালৈকে আমি চেষ্টা কৰিবই লাগিব। মোৰ সৰুকৈ ডাউট এটা হৈছে, ক্লিয়াৰ কৰি দিওঁ নে? কি ডাউট হৈছেনো তেনেকে? ক্লিয়াৰ কৰ। তই কি সন্দীপ মহেশ্বৰীৰ ভিডিঅ' চাও নেকি? নেচাও কিয়? তেনেহলেনো ইমান কষ্ট পোৱাৰ পাছতো কেনেকে মটিভেট হৈ আছ তই হা? কেনেকে মটিভেট হৈ আছ? তাৰ মানে অকল সন্দীপ মহেশ্বৰীৰ ভিডিঅ' চালেহে মটিভেট হ'ব পাৰি। ঐ ৰখি ৰখি, উঠ কো, এনেকে শুই থাকিবি নেকি? গল্লু, ডোন্ট ডিস্টার্ব মি। শুই থাক যা, তোৰ হুলেনো মোৰ কিডাল যায়। গল্লু, বাবলু, মোৰ সপোন, মোৰ সপোন, মোৰ সপোন, সপোন হৈয়ে ৰ'বনে বাৰু? সপোনটোতো সপোনে হ'ব না, কতনো দি থক হ'ব? তাৰ মানে তহঁতি মোৰ সপোনটো দি থক কৰোতে সহায় নকৰ ন? মোক সহায় নকৰ তহঁতি? চালা, ইমানটো কষ্ট দিলেই, তাৰ পাছতো এতিয়া আকৌ ইমোশনেলি ব্লেকমেইল। কি যে হ'ব আৰু দেই, গাধতকৈও বেছি কাম কৰিবলগীয়া হৈছে। গল্লুৱে কিবা এটা ভুল বনাইছে, নিশ্চয় মোকে কিবা বেয়াকৈ কৈছে। সি নিশ্চয় মোকে বেয়াকে কৈছে ন গল্লু? নাই, তোক মই কেলে বেয়াকে কম আকৌ? কবও পাৰ তই, কি ঠিক। কেনেকৈ গম পাই জানো এই চব? পুষ্পাৰাণী, ৰকিক উঠাবলৈ কিবা এটা চেষ্টা কৰা তুমি, নহলে নহব আৰু এনেকে হলে। বাৰু ৰখি শুনিছানে? আমি বাৰু আমাৰ সপোনটো এনেকৈ আধা ৰাস্তাতে এৰি দিলে কি হব হে? এনেকে হলে কি হব? বেলেগে আমাক কি ভাবিব হে? সাধাৰণ সপোন এটাও পূৰ কৰিব নোৱাৰে বুলি হাঁহি নিদিবনে? ৰখি, শুনিছনে? শুনিছো, কৈ যা। অকল কৈ থাকিলেওতো নহব ন, কিবা এটাতো কাম কৰিব লাগিব ন। ৰখি, উঠ না, বৈ যাওঁ আৰু বিচাৰোগে গাহৰি পোৱালি। কি? আৰু গাহৰি পোৱালি বিচাৰিবলৈ যাম? নোপোৱালৈকেতো বিচাৰিয়ে থাকিব লাগিব না। পুষ্পাৰাণী, মোৰ এই ভৰি দুটা চাইকেলৰ ৰিংটাল লগাতকৈ বেছি লৰিব ধৰিছে, আৰু মদ খোৱা মানুহতকৈ বেছি টলং বটং হৈ গৈছো মই। গাত এনাৰ্জি বোলা বস্তুটো নাইকিয়াই হলগে, গম পাও নে তই? গম পাইছো ৰখি, কষ্ট হৈছে গম পাইছো, কিন্তু কষ্ট কৰিলেহেতো মস্ত হব ন? কোনো দৰকাৰ নাই পুষ্পাৰাণী, কোনো দৰকাৰ নাই। ইমান কষ্ট কৰি মস্ত হবলৈ কোনো দৰকাৰ নাই। এইডাল অলপ বেছিয়ে জানানে পুষ্পাৰাণী, এইডাল অলপ বেছিয়ে। আমি চবে যদি ৰাজি হৈ গলো, তেনেহলে তই কেলে ৰাজি হব নোৱাৰ হে? কি? তাৰমানে তহঁতি চব আকৌ ৰাজি হৈ গলি? উছৰাম, তহঁতৰ কিন্তু মানিব লাগিব দেই। মানিবি দে, পাছত মানি লবি। বই না এতিয়া যাওঁ। বল, একো উপায়োতো নাই এতিয়া মোৰ। মজা। মানি গল, আমাৰ ৰখি মানি গল। হ'ব, বৰ বেছি ফূৰ্তি হৈ দেখুৱাব নালাগে, আকৌ নমনা হৈ যাম আকৌ। বই, যাওঁ যদি সোনকালে বল। বই বাবলু, এইটো চেগতে যাব লাগে, নহলে ই আকৌ পলটি মাৰি দিব। বল। ঐ ৰখি, এনেকৈ মনে মনে গৈ থাকিলে নহব নহয়। চিঞৰ কও, তেতিয়াহে পাবি গাহৰি। চিঞৰিছো দে, চিঞৰিছো। গাহৰি, কাৰোবাৰ তাত বিক্ৰী কৰিবলৈ আছে নে গাহৰি? মতা হলেও হব, মাইকী হলেও হব, কলা হলেও হব, বগা হলেও হব, ৰঙা হলেও হলে, নীলা হলেও হব, ক্ষীণ হলেও হব, শকত হলেও হব, চুটি হলেও হব, দীঘল হলেও হব, পাতল হলেও হব, দাঁত হলেও হব, যেনেকুৱা হলেও হব, বছ মুঠতে গাহৰি হলেই হ'ল। কাৰোবাৰ তাত আছে নে গাহৰি বিক্ৰী কৰিবলৈ? এইটো আকৌ কেনেকে চিঞৰিছ? এনেকে নহলে কেনেকে চিঞৰে হা? এনেকে নহলে কেনেকে চিঞৰে? নহলে তই নিজে চিঞৰি যা। হ'ব দে, যেনেকে পাৰ চিঞৰি যা, মুঠতে গাহৰি পালেই হ'ল। চাবাছ, সদায় এনেকে সমজদাৰ হব লাগে মানুহ। ই বৰ সমজদাৰী মানুহজন।
তেনেহ'লে তই চিঞৰ তই চিঞৰ মুখত টেপ লগাই থোৱাৰ নিচিনা কেলে মনে মনে আহি আছ মই নিচিঞৰো আৰু যা ৰখি তই কি সৰু ল'ৰাৰ কথাত ধ্যান দিছ হে তোৰ কাম কৰি জানা তই কি কলি তই বাবলু কি কলি আকৌ এবাৰ কচোন এইডালৰ আকৌ হ'ল কি চকু টকু খুচাই মেলি একদম কপাল পোৱাই দিলেগে যে তই কি কৈছিলি এতিয়া ৰখি সেইটো ক তোৰ কাম তই কৰি যা ৰখি বুলিহে কৈছো নাই নাই তাৰ আগতে কিবা এটা কৈছিলি সৰু ল'ৰাৰ কথাত কেলে ধ্যান দিছ তোৰ কাম তই কৰি জানা বুলিহে কৈছো মই কি সৰু ল'ৰা হা মই কি সৰু ল'ৰা ইনচে মিলিয়ে চালা গলো এই সৰু কথাটোতে চকু কপালত উঠাই দিলি তই এয়া কি সৰু কথা হা এয়া কি সৰু কথা ইজ্জতত ধৰি কথা কলি তাৰ পাছত কব আহিছ সৰু কথা বুলি চালা বাবলু জহনি যোৱা হ'ব দে ময়ে জহনি যোৱা তহঁতি কি মানে বাবলু গুলো হে তহঁতি কি মানে কাম এটাৰ কাৰণে আহিছো আকৌ নিজৰ মাজতে তৰ্কাতৰ্কি কি হ'ব এনেকে হলে কাম হ'ব নেকি একো কাম চাম হবলৈ নাই ইহঁত কেইটাৰ লগত পাৰ্টনাৰশ্বিপ কৰা মানে মাথাটো গৰম কৰি লোৱা বৰ তোৰ লগত পাৰ্টনাৰশ্বিপ কৰিলে মাথাটো ঠাণ্ডা কৰা হয় দেখিলাতো পুষ্পা দেখিলাতো এই সৰু সৰু কথাতে মানে ইহঁতৰ খংটো একেবাৰে টিঙিচকে মাথাৰ ওপৰত উঠিয়ে যায় নুঠিব কেনেকে খং উঠালেতো উঠিবই বাবলু হ'ব থ হ'ব দে গুল্লু তই আকৌ এতিয়ালৈকে চকু দুটা একেবাৰে কপালত উঠাই ৰাখিছ যে নিজেনো কোন যা নাকত উঠাই ৰাখিছ নিজেওতো কপালতে উঠাই ৰাখিছ বাবলু দে তুমি এবাৰ চিঞৰি দিয়া বাৰু গাহৰি আমি গাহৰি বিচাৰি আহিছো ক'ত আছে গাহৰি কাৰ তাত আছে গাহৰি মাত দে যিমান বিচাৰে তাতকৈ 10 টকা বেছি দিম 20 টকা বেছি দিম ঐ বাবলু কেলে তেনেকে চিঞৰিছ কি যিমান বিচাৰে তাতকৈ 10-20 টকা বেছিহে দিবি নেকি কমাইহে দিয়ে লোকে পুষ্পা এইটো মুঠতে কোৱা দামহে লোৱা দাম বেলেগ কম এটা লম এটাত ই বিচৰা মতে আমি নিদো নহয় জানো ময়ো জানে ই বৰ জানে ই নজনা কামনো আছে কি দেখিছানে পুষ্পাৰাণী দেখিছানে মই আকৌ কাম কৰি আছো সেই কাম নকৰা জনে মাজতে কেলে বাৰু এনে মাতটো দিব লাগে হে খং নুঠেনে বাৰু এনেকে মানুহৰ গলো সঁচাকেও তই যদি নিচিঞৰ মনে মনে আনা কেলে চিঞৰাজনক ডিষ্টাৰ্ব দি আছ বৰ মাত এষাৰ দিওঁতে ডিষ্টাৰ্ব দিয়া হ'ল যা মই পাৰ্টনাৰশ্বিপ নকৰো তহঁতৰ নিচিনাবোৰৰ লগত মই হলে গলো আৰু ৰখি তই আকৌ কলে যা গল্লুৰ পাছে পাছে কিয় কাৰণ মোকো এনেকুৱা অকামেলা পাৰ্টনাৰশ্বিপ নালাগে আৰু বাবলু তই কচোন তোৰনো মতামতটো কি ময়ো একেটা বিলৰে মাছ পুষ্পাৰাণী বাই তাৰমানে চব এনেকুৱা আজি মই কথা এটা গম পাই গলো বেলেগৰ বৰষাত মানে সপোন ৰচিব নোৱাৰি নিজৰ সপোন নিজেই ৰচিব লাগিব নিজেই পুৰাব লাগিব